নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অ কেনেকৈ লিখিম, আ কেনেকৈ লিখিম, আকৌ ক কেনেকৈ লিখিম, ব কেনেকৈ লিখিম, এইবোৰ আমি আজি শিকিম। প্ৰথমতে আমি অ লিখিম। চাবা দেই, অ কেনেকৈ লিখে। প্ৰথমতে আমি এনেকৈ ধুনীয়াকৈ আ চিধা জানিম। তাৰ পাছত এনেকৈ এইটো এনেকৈ ঘূৰাই, এইটো এনেকৈ দি, এইটো এনেকৈ টানি ইয়াত লগাই দিম। এইটো হৈছে আমাৰ অ। আকৌ আ কেনেকৈ লিখে, একে অ লিখাৰ নিচিনাকৈ প্ৰথমে এনেকৈ দাগ দিম এডাল, তাৰপিছত এনেকৈ অ লিখিম আৰু ইয়াতে এনেকৈ এইটো এনেকৈ দিলে এইটো হ'ল আ। এইবাৰ লিখিম ক। এনেকৈ প্ৰথমতে দাগ দিব লাগিব, তাৰপিছত এনেকৈ দি এনেকৈ, এইটো হৈছে ক। এইবাৰ লিখিম খ। খ কেনেকৈ লিখিম, এইটো এনেকৈ দিয়ে, এনেকৈ আনি এনেকৈ দি এইটো হৈছে এইবাৰ লিখিম ব। ব কেনেকৈ লিখিম, একেবাৰে সহজ, এনেকৈ আনি এনেকৈ দি এনেকৈ। এইবাৰ লিখিম ৰ। এনেকৈ আস্তি এনেকৈ দি এইটো হৈছে ৰ। এবাৰ লিখিম ল। এনেকৈ দি এনেকৈ এইটো হৈছে ল।